নমস্কাৰ অসমবাসী ৰাইজক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, ভাৰতীয় নহয় নেকি মুকেশ আম্বানী? কেনেকৈ ইমান ডাঙৰ পুঁজিপতিৰ গৰাকী হৈছে মুকেশ আম্বানী? আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মুকেশ আম্বানীৰ সফলতাৰ আঁৰৰ কাহিনী। এইখিনিতেই জনাই দিছোঁ যে যোৱাটি প্ৰশ্ন শিতানৰ লাকি বিজেতাসকলক আজিৰ ভিডিঅ'টোৰ শেষত ঘোষণা কৰা হ'ব। আৰু প্ৰশ্ন শিতানৰ আজিৰ প্ৰশ্নটি হৈছে মুকেশ আম্বানীৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ ভিডিঅ'টোৰ মাজতে আছে, গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ। মুকেশ আম্বানীৰ জন্ম হৈছিল 1957 চনত, কিন্তু তেওঁৰ জন্মস্থান ভাৰতত নাছিল। মুকেশ আম্বানীৰ সম্পূৰ্ণ নামটো হৈছে মুকেশ ধীৰুভাই আম্বানী। তেওঁৰ দেউতাক ধীৰুভাই আম্বানী আৰু মাক কোকিলাবেন আম্বানী। মুকেশ আম্বানীৰ দেউতাক ধীৰুভাই আম্বানীয়ে ভাৰতৰ পৰা বাহিৰত অৰ্থাৎ য়েমেনৰ এটা পেট্ৰল পাম্পত কাম কৰিছিল। কিন্তু মুকেশ জন্ম হোৱাৰ লগে লগেই তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু নিজ পৰিয়ালৰ সৈতে মুম্বাইৰ দুটা ৰুমৰ এটা সৰু ঘৰত স্থায়ীভাৱে থাকিবলৈ লয়। তাৰ পৰাই মুকেশৰ দেউতাকৰ পলিষ্টাৰ ব্যৱসায় আৰম্ভ হয়। ঘৰৰ কাষতে থকা হিলগ্ৰেঞ্জ নামৰ স্কুলখনৰ পৰাই মুকেশৰ শিক্ষা জীৱন আৰম্ভ হয়। ইয়াৰ পিছত তেওঁ ইঞ্জিনিয়াৰিঙৰ বাবে নামভৰ্তি কৰে। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে ষ্টেফৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। মুকেশ ডাঙৰ হৈ অহাৰ লগে লগে দেউতাকৰ পলিষ্টাৰৰ ব্যৱসায় ডাঙৰ হৈ আহে আৰু এটা ফেক্টৰীৰ দৰে হৈ উঠে। 1980 চনলৈ মুকেশে শিক্ষা জীৱন সমাপ্ত কৰি দেউতাকৰ ব্যৱসায়ত সহায় কৰিবলৈ লয়। 4টা সন্তানৰ ভিতৰত মুকেশেই আছিল সকলোতকৈ ডাঙৰ আৰু সৰুৰে পৰা মুকেশৰ ফুটবল খেলৰ প্ৰতি আকৰ্ষণ আছিল। 1981 চনত তেওঁ ৰিলায়েন্স কোম্পানীত যোগদান কৰে আৰু লাহে লাহে ব্যৱসায় আগবঢ়াই নিয়ে। তাৰ পিছত পেট্ৰকেমিকেল ক্ষেত্ৰখনতো মুকেশে খোজ পেলাইছিল। লগত ভাতৃ অনিল আম্বানীও সংগী হিচাপে আছিল। নতুন কথা, নতুন চিন্তা আদিয়েই মুকেশৰ মনত ক্ৰিয়া কৰি থাকে। সময়ৰ লগত খোজ মিলাই যোৱাটো মুকেশৰ এক সৎ অভ্যাস আছিল। কেতিয়াও সময়ৰ অপব্যৱহাৰ কৰা নাছিল। মুকেশে নীতা আম্বানী নামৰ এজনী সাধাৰণ পৰিয়ালৰ ছোৱালীৰ লগত প্ৰেম হয় আৰু মুকেশ আম্বানী অৱশেষত 4 মাৰ্চ 1985 চনত দুয়ো বিবাহপাশত আবদ্ধ হয়। বৰ্তমান সমগ্ৰ মুম্বাই চহৰৰ আটাইতকৈ বিলাসী ঘৰৰ স্থানত আছে মুকেশ আম্বানীৰ ঘৰ, যাৰ মূল্য হৈছে 10,500 কোটি টকা। 27 মহলাৰ এই অট্টালিকাটো চলাবলৈ এণ্টিলাস নামৰ এটা প্ৰাইভেট কোম্পানী ৰখা হৈছে। 2002 চনত দেউতাক ধীৰুভাই আম্বানীৰ মৃত্যুৰ পিছত মাক কোকিলাবেনে ৰিলায়েন্স কোম্পানীটো দুই ভাইৰ মাজত ভাগ কৰি দিয়ে, অৰ্থাৎ অনিল আম্বানীক ৰিলায়েন্স টেলিকম আৰু মুকেশ আম্বানীক ৰিলায়েন্স ইণ্ডাষ্ট্ৰী। অৱশেষত 2010 চনত মুকেশ আম্বানীয়ে ইনফোটেল ব্ৰডবেণ্ড নামৰ এটা কোম্পানী কিনি লয় আৰু 3 লাখ কোটি টকা খৰচ কৰি জিঅ' 4G নেটৱৰ্ক আগবঢ়াবলৈ আৰম্ভ কৰে আৰু 2016 চনত সমগ্ৰ ভাৰততেই মুকলি কৰি দিয়ে জিঅ' 4G নেটৱৰ্ক। বৰ্তমান সমগ্ৰ ভাৰতৰ ধনী ব্যক্তিৰ ভিতৰত প্ৰথম স্থানত আছে মুকেশ আম্বানী আৰু তেওঁৰ সম্পত্তিৰ মূল্য হৈছে 2,55,391 কোটি টকা। আজিলৈ এইখিনি। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে উপলব্ধ হয় কেৱল অসমীয়া জনাক চেনেলত, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, যোৱাটি প্ৰশ্ন বিজেতা কেইগৰাকী হৈছে ভিনম দাবী, নিউ আছামিজ ভিডিঅ' চং, গানা। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।